হেল্ল' গাইজ, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল। মই হেলেন কিচেন এণ্ড ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই ব্লগ ভিডিঅ' লৈছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মিঠাতেল জুইটো কমাই দিছোঁ, অলপ জুইটো কমাই দে, তেলটো হেৰি হৈ যাব নহ'লে। থাচমিনটো ধৰ দে 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 গোটা দি দে। গৰম হৈ আছে, মই এতিয়া জিৰা দিম ইয়াতে। পিঁয়াজ দিম, পিঁয়াজ সানি ভাজি ল'ম ধুনীয়া কৰি। সানি ভাজা হৈ গ'ল। মই ইয়াতে এতিয়া ছাগলী মাংস আনি বহাই দিম। ঘৰত কিবা কাজ কৰ্ম থাকিলে মই নিজে কৰোঁ। আজি ভাবিলোঁ ভিডিঅ'ত আপোনালোকো দেখাওঁ কেনেকৈ কি কৰোঁ। ভাজি লৈছোঁ 10 মিনিট। এতিয়া মই আদা ৰহুন আদা দিলোঁ। আদাটো গুঁড়া দিম। নিমখ দি দিম। ধনিয়া, জিৰা দি দিম। জালুক, চিকেন মছলা, মিট মছলা, কালি মিৰ্চ কালাৰৰ কাৰণে মই জ্বলাৰ গুড়া দিছোঁ। কিমান ধুনীয়া এটা সুন্দৰ কালাৰ এটা আহিছে। মই এখন হাতে মোবাইল ধৰি আছোঁ আৰু এখন হাতে আঞ্জা বনাই আছোঁ। লাগিব পাৰে চাই লওঁ। ধুনীয়াকৈ লৰাই দিম, হয়তো অলপ লাগি যাব পাৰে। 30 জন মানুহ কাৰণে খানা বনাই আছোঁ ইয়াতে। 30 জন মানুহ হ'ব ন? 30 মান হ'বনে?
পানী দি দিম ধুনীয়াকৈ লৰাই দিম আকৌ মজাম 10 মিনিটৰ কাৰণে আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া আহিব লাগে ভিডিঅ'সমূহ পাই থাকিব আজিলৈ বাই